পিঁয়াজ নহৰু কিয় আমিষ খাদ্য হিচাপে ধৰা হয় বা খাব নালাগে বুলি কোৱা হয় হিন্দু ধৰ্মমতে আৰু পূজাতো ব্যৱহাৰ কৰা নহয়? কাৰণ হৈছে সমুদ্ৰ মন্থনৰ সময়ত যি অমৃতৰ আবিৰ্ভাৱ হৈছিল, সেই অমৃত ভগৱান বিষ্ণুৱে মোহিনী ৰূপেৰে দেৱতা আৰু দানৱসকলৰ মাজত বিলাই দিবলৈ লৈছিল, কিন্তু তেওঁ ছলনা কৰি দেৱতাসকলক দিবলৈ লৈছিল। আৰু এই কথা ৰাহুৱে গম পাই মনে মনে আহি দেৱতাসকলৰ শাৰীত বহিছিল। আৰু তেওঁ অমৃত পান কৰাৰ পিছত ভগৱান বিষ্ণুৱে গম পালে যে তেওঁ প্ৰকৃততে দেৱতা নহয়। তেতিয়া তেওঁ সুদৰ্শন চক্ৰৰে যেতিয়া ৰাহুৰ ডিঙি কাটি দিছিল, তেতিয়া ৰাহুৰ তেজ আহি পৃথিৱীত পৰিছিল। আৰু তেওঁ যিহেতু অমৃত খাই অলৰেডি অমৰত্ব লাভ কৰিছিল, সেয়েহে তেওঁ যিখিনি তেওঁৰ শৰীৰৰ পৰা তেজৰ টোপাল আহি পৃথিৱীত পৰিছিল, তাৰ পৰাই পিঁয়াজ আৰু নহৰুৰ সৃষ্টি হৈছিল। আৰু যিহেতু দানৱৰ তেজৰ লগত জড়িত এই পিঁয়াজ নহৰু, সেইকাৰণে খাব নালাগে বুলি কোৱা হয়, কাৰণ তাত আসুৰিক প্ৰবৃত্তি আছে বুলি ধৰা হয়। আৰু যিহেতু অমৃত খাই ৰাহু অমৰত্ব লাভ কৰিছিল ৰাহুৱে, সেয়েহে ভাল গুণো আছে পিঁয়াজ নহৰুত, বহুতো ঔষধৰ কামতো ব্যৱহাৰ কৰা হয়, আয়ুৰ্বেদিক গুণ আছে। সেয়েহে ভালো গুণ আছে অমৃত খোৱাৰ বাবে, আৰু অসুৰ হিচাপে বেয়া গুণো আছে পিঁয়াজ নহৰুৰ লগত। সেয়েহে পূজাত ব্যৱহাৰ কৰা নহয় পিঁয়াজ নহৰু, আৰু হিন্দু ধৰ্মমতে খাব নালাগে বুলি কোৱা হয়।